বিভিন্ন গাঁও টাউন চহৰ এৰিয়াৰ পৰা অহা বিভিন্ন জাতি গোষ্ঠীৰ জনগণ ৰাইজসকল, আই মাতৃসকল, ভাই বন্ধুসকল, আপোনালোক সকলোকে আজি এই বিশাল গণসমাৱেশটো সফল কৰাৰ কাৰণে দলৰ হৈ আৰু মই ব্যক্তিগতভাৱে বিপ্লৱীক অভিনন্দন আৰু ধন্যবাদ আপোনালোকক। কাৰণ মই বৈপ্লৱিক অভিনন্দন কিয় দিলোঁ, এটা বিপ্লৱৰ সূচনা হৈছে বিটিআৰত যিটো পৰিৱৰ্তনৰ কথা, এটা দুটা সৰু সুৰা পৰিৱৰ্তনৰ কথা নহয়। পৰিৱৰ্তন আনিব বিচাৰিছোঁ, ব্যৱস্থাৰ পৰিৱৰ্তন আনিব বিচাৰিছোঁ, শিক্ষাৰ পৰিৱৰ্তন আনিব বিচাৰিছোঁ, পৰিস্থিতিৰ যিটো ইয়াত সামাজিক নিৰাপত্তা, জীৱনৰ নিৰাপত্তা, কলা সংস্কৃতি আছিল। সেইদিনা বিজেপিৰে ৰাজ্য চৰকাৰী মন্ত্ৰী এজনে ক'লে ৰাজ্য চৰকাৰে বোলে 1000 কোটি টকা দিছিল বিপিএফ চৰকাৰক। পথ ঠিক কৰিলে উন্নতিৰ কাম কৰা নাই, ইয়াতো দুৰ্নীতি আছে। নতুন কথা আমি জানিলোঁ। এতিয়া আমি দাবী কৰিম 1000 কোটি টকাৰ যিটো দুৰ্নীতি, ইয়াৰ ওপৰতো ৰাজ্য চৰকাৰে তদন্ত আৰম্ভ কৰিব লাগে। অকল মুখেৰে কৈ পেলাই লাভ নহ'ব, দুৰ্নীতিৰ কথা আমাক আঙুলিয়াই দি পেলাই লাভ নহ'ব। তদন্ত আৰম্ভ কৰক। মিঠা আম টেঙা আমৰ বজাৰ, কোনোবা কৈছে মিঠা আম খাব লাগে, কোনোবা কৈছে টেঙা আম খাব লাগে। আজিকালি যুগত বেছি মিঠাও খাব নালাগে, ডায়েবেটিছ হয়, চুগাৰ হয়। আজিৰ যুগত বেছি টেঙাও খাব নালাগে, পেট গণ্ডগোল হয়। UPPL বেছি মিঠাও নহয়, বেছি টেঙাও নহয়। এই বতৰত আপেল খোৱাটো বোলে খুব স্বাস্থ্যৰ কাৰণে উপকাৰী। UPPL দলে চবকে আপেল খুৱাব, বেছি মিঠাও নহয়, বেছি টেঙাও নহয়, আৰু স্বাস্থ্যৰ কাৰণে উপকাৰী এটা ব্যৱস্থা আমি ফল আমি খুৱাম। জনগণৰ ৰাইজ, আমাক লাগে শান্তি। বঙালীয়ে বাংলা ভাষা কওক, বাঙালী সংস্কৃতি ৰক্ষা কৰক, অসমীয়াই অসমীয়া ভাষা কওক, অসমীয়া সংস্কৃতিক ৰক্ষা কৰক, আদিবাসীয়ে আদিবাসী ভাষা কওক, আদিবাসী সংস্কৃতি ৰক্ষা কৰক। ৰাজবংশীয়ে যিটো বনকৰীয়া লোকগীতেৰে সাৰা পৃথিৱীত বিখ্যাত ৰাজবংশী যিটো সংস্কৃতি, এই গোলকৰীয়া লোকগীতৰ লগে লগে ৰাজবংশী ভাষা ৰক্ষা কৰক, উন্নতি আনক। সেইটো আমি বিচাৰোঁ। গোৰ্খাবিলাকে নিজৰ ভাষা, গৌৰৱোজ্জ্বল ইতিহাস ৰক্ষা কৰক। বড়োবিলাকেও নিজৰ গৌৰৱোজ্জ্বল ইতিহাস, ভাষা, সংস্কৃতি আপোনালোকৰ সহযোগতে ৰক্ষা কৰি পেলাই উন্নতিৰ আগত যাব বিচাৰে। সেইকাৰণে আজি বিটিআৰ শক্তিৰ আধাৰত বিভিন্ন জনগোষ্ঠীয়ে আস্থা ৰক্ষা কৰি ৰাখি পেলাই আজি UPPLক সমৰ্থন দিব আহিছে। এই সমৰ্থন UPPLৰ যিটো জোৱাৰ বিটিআৰ অঞ্চলত 5 নৈৰ পৰা সংকোচলৈকে যিটো উঠিছে, সেইটো কোনেও ৰোধ কৰিব নোৱাৰে। UPPLৰ জোৱাৰ আহি গ'ল, ধুমুহাও আহি গ'ল, আৰু UPPL চৰকাৰ হ'বই। গাঁও কৰ্তনক লৈ কিবা কিবি বিবাদ চলিছে। ৰাইজ, ইয়াৰ ৰাজবংশীয়ে হওক, বঙালীয়ে হওক, অসমীয়া মুছলমানে হওক, সেইটো লৈ পেলাই বিবাদ চলিব নালাগে। UPPL দলে সীমা আয়োগৰ কোনো প্ৰতিবেদনটো ভাল সলনি কৰিব নোৱাৰে। এই সীমা আয়োগে যিটো প্ৰতিবেদন দিব, যিটো গাঁও কৰ্তন কৰিবলৈ ক'ব, সেইটো কৰ্তন যাব। যিটো গাঁও কৰ্তন কৰিব নালাগে বুলি যদি ক'ব, সেইটো কৰ্তন কৰা নহ'ব। UPPL এইটো ভাল সলনি কৰাব নোৱাৰে। কালি সীমা আয়োগে প্ৰতিবেদন দাখিল কৰিলেও অসম বিধানসভাৰ এইটো পাছ হ'ব লাগিব। অসম বিধানসভাই পাছ কৰি পেলাই গভৰ্ণৰ নটিফিকেশ্যন আহিব লাগিব। সেই সময়লৈকে আমাৰ বিটিআৰ চৰকাৰ হ'ব। নটিফিকেশ্যনৰ আগে আগে বিটিআৰ চৰকাৰৰ লগতো সেই সম্পৰ্কে আলোচনা কৰিব লাগিব। বহুতে ক'ব খুজিছে UPPL চৰকাৰ আহিলে বোলে গাঁও কৰ্তন নহ'ব, কোনো এটা গাঁও বাহিৰত যাব নোৱাৰিব। মই আজি ক'ব বিচাৰিছোঁ, গাঁও কেইখনমান যাব সীমামূৰীয়া অঞ্চলৰ, কেইখনমান গাঁও যোৱাত UPPLৰ বাধা নাই।
এইবুলি কিন্তু কাজলগাঁৱৰ কোনোবা গাঁৱে আমি বাহিৰত যাব খোজো বুলি ক'লেও সেইটো বাহিৰত নাযাব। ভিতৰুৱা অঞ্চলৰ গাঁওবিলাক কোনোদিন পত্ৰ নাযায়। এইটো সীমায়ক কৰিব লাগিব। ভূমি অধিকাৰৰ কথা কৈছে, বিটিআৰৰ যিটো আইন, অসমৰ আইন, বিটিআৰৰ ভূমি আইন, অসমৰ ভূমি আইন, বিটিআৰক কোনো জনগোষ্ঠীক ভূমি অধিকাৰৰ পৰা সৰ্ব কৰিবৰ কাৰণে ক্ষমতা দিয়া হোৱা নাই। এইটো এটা অপপ্ৰচাৰ চলাই আছে। সেইকাৰণে কোনো ভয় কৰিব নালাগে। ৰাইজ, আমি যদি মিলিজুলি চৰকাৰ কৰোঁ, আগন্তুক 50 বছৰত কমচে কম মই ক'ব বিচাৰোঁ, 50 বছৰৰ পিছত কি হয় মই নাজানো, 50 বছৰত এই বিটিআৰ অঞ্চলত কোনো অস্ত্ৰৰ আন্দোলন নহয়, আপোনালোকৰ কোনো ল'ৰা ছোৱালীৰ ওপৰত নহয়, কোনো মানুহক দিনদুপৰ হত্যা কৰা নহয়। শান্তি ইয়াত বিৰাজ কৰিব, শান্তি আমি প্ৰতিষ্ঠা কৰিব লাগে। আৰু গোটেই বৰ্ষৰ ভিতৰতে শান্তি প্ৰতিষ্ঠাৰ নামত এইটো আদৰ্শ অঞ্চল বুলি আমি প্ৰতিষ্ঠা কৰিব লাগে। তাৰ কাৰণে ৰাইজক মই এইখিনি অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি কৰিব বিচাৰিছোঁ। 5 নৈৰ পৰা গোসাইগাঁওলৈকে 40টা সমষ্টিত ময়ো ঘূৰিছোঁ, সভাপতি প্ৰমোদ বড়োৱে ঘূৰিছে। ইয়াত বিপিএফক বিদায় দিবৰ কাৰণে সব জনগোষ্ঠীৰ ৰাইজ এতিয়া প্ৰস্তুত। বিপিএফৰ বিদায় দিবৰ কাৰণে বিপিএফ যদি ভগৱানৰ আশীৰ্বাদ পায় 4-5টা চিট জিকিব পাৰে, নহ'লে নিজিকিবও পাৰে। গণ সুৰক্ষা পাৰ্টীয়ে শক্তি ক্ষয় কৰি পেলাই লাভ নাই। গণ সুৰক্ষা পাৰ্টীয়ে কোনো চিটত জিকিবই নোৱাৰে। চিৰাংটো চিৰাং 2015 চনতে বিপিএফ ধূলিসাৎ হৈ গৈছিল। এতিয়া আৰু এই যে কঠিন চিৰাঙত আমাৰ খাম্পা বৰগোহাঁইয়ে জিকি গৈছে। আজিৰ দিনতে মই ক'ব পাৰোঁ, খাম্পা বৰগোহাঁইয়ে আমাৰ প্ৰিয়ংকাৰ হাতত পৰাজিত হ'বই আৰু ইয়াৰ বিপিএফ সদায় চিৰদিনৰ কাৰণে বিদায় হ'ব। আৰু এইকাৰণে ৰাইজ আজি জিএছপি 0 মাৰি দিব। বিজেপি যিমানে যি নকৰক, আজিও বাসুগাঁৱত হিমন্ত বিশ্ব শৰ্মা আহিছে, আজি গোসাইগাঁৱতো আছে, যোৱাকালি ফকীৰহাটত কৰিছিল। কোন বিলাসী পাৰাৰ পৰা মানুহ আনিছে, কোনোবা বৰপেটাৰ পৰা মানুহ আনিছে। এইটো এছেম্বলি ইলেকশ্যন নহয়, এইটোতো কাউন্সিলৰ ইলেকশ্যন। ইমান দূৰৰ পৰা মানুহ আনি পেলাই ইয়াত হাজাৰ হাজাৰ মানুহ গোটালে কি লাভ হ'ব? তেওঁলোকেতো ভোট নিদিয়ে। এতিয়া বিজেপিয়েও ইয়াত 1-2টা চিট জিকিব পাৰে। কংগ্ৰেছ ইউডিএফৰ হয়তোবা ক'তবা ভাগ্য যদি নেখোলে, যদি কপাল খোলে 1 বা 2টা ক'তবা জিকিব পাৰে, কিন্তু তাৰ বেছি জিকিব নোৱাৰে। কিন্তু ইউপিপিএল দলে কমচে কম 30টা চিটত জয়ী হৈ পেলাই বিটিআৰ দখল কৰাটো প্ৰায় নিশ্চিত। কালি পৰহি বা ডিচেম্বৰ 15 সপ্তাহত যিটো নিৰ্বাচন হ'ব, সেই নিৰ্বাচনৰ দিনাই আমি ইউপিপিএলৰ জয় গান আমি গাব পাৰোঁ। ইউপিপিএলৰ বিজয় যাত্ৰা সম্পূৰ্ণ হৈছে, সফল হৈছে বুলি আমি ক'ব পাৰোঁ। জনগণের রাইজকে জনগত গেলিয়া কমসে কম এখন এসে মানে সোলাইনাইনি টাকার বড় হয়েছে না মা এগুলো না বাক্সায়াও গামী দর্শিয়াও যদি 100টা নখর দমবা 80টা ইউপিপিএল যাবাই নামুন নামনা যাদনা যাখায় যদি 100টা 80টা যাবাইবা দিनैसिमाव आजौनानै दानोब्ला बेखौ 90टा खालामहैनांगौ 95टा खालामहैनांगौ आरो सोरबा नांगालनि मानसिफोरखौबो बुजाय दङब्लाबो एबाराव नांगाल पार्टिखौनो खालामबाय थायो ना माइया खालामबाय था खिन्थु सोलायनायनि नामाव खेबसे ट्रेक्टराव भट होदो होननानै बिथांमोनखौ खावलायनांगौ बयखौबो दा आंथ' बेजोंनो खावलायनोसो लुबैदों ओरैनो मुल्यबान भटखौ नस्थ' खालामालासिनो खेबसे ट्रेक्टराव भट होदो नांगालनि मानसिफ्राबो बाहाय सन्दन ब्रह्म दङ खाम्फा दङ बिराद गिदिर गिदिर खोथा बुंदों नाथाय जेखे बुङा जानाय नंला रायजोफोर गाबोन समफोर बिपिएफनि बोरैनि जागोन बिथांमोनहा चिरांनिल' जायालासेनो बबेबा गसाइगावनि बबेबा बिजनिनिफ्राय मानसि लाबोनानै गुबुन देखायनानै बुंनो नाजागोन जोंजोंबो मानसि दङ बे लाब गैला बियो ओंखायनो गाबोन बयखौबो दिनै खर' गोनो गोथो गैया बेदर दरसेनि थाखाय गोसो सोलायनो नांला न'खराव गांबा भट दंबा दरसे बेदर मोनजानायनि थाखाय गांसेया नांगालाव होलायनाय नांला दा आरो जौ लोंनाय बेदर जानायजों जोंनि राजनैतिक भबिष्यतखौ जों दानो हायाखै
जों खेबसेनो बयबो खौसे आवगायबोदो ट्रेक्टराव भट होदो आरो खेबसे स्ल'गान होनोसै रोंगोरा नार्जारिनो भट हो रोंगोरा नार्जारि भट दियो निर्मल कुमार ब्रह्म भट दियो निर्मल कुमार नार्जारिनो भट हो मावथि ब्रह्म हाज'वारिनो भट हो मावथि ब्रह्म हाज'वारिनो भट हो मेरेंगा बसुमतारिनो भट हो मेरेंगा भट दियो UPPL जिंदाबाद गोजोन्थों